হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আচলতে আমি বাবামনি এডমিশ্যন কৰাব গৈ আছোঁ আৰু বাবামনিয়ে কৈ আছে আপোনালোকক যে মই এডমিশ্যন ল'ব গৈ আছোঁ। কথাখিনি বাৰু ময়ে কৈ দিলোঁ। এতিয়া আমি ওলাইছোঁ ঘৰৰ পৰা যাবলৈ। আহি স্কুলৰ সন্মুখ পালোঁ বাৰু, যেনে তেনে আহিয়েই স্কুলত খেলিব আৰম্ভ কৰিলে আৰু মই এডমিশ্যনৰ প্ৰচেছখিনি কৰিলোঁ বাবামনি খেলি থাকোঁতে। আৰু লগতে অকণমান স্কুলৰ বাউণ্ডেৰীটো ময়ো চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। ল'ৰা ছোৱালীবিলাক ওলাইছে, অকণমান চাগে লেজাৰ টাইম হৈছে। আমাক স্কুলৰ কিতাপ, ইউনিফৰ্ম, তাৰপিছত বহী, লগতে স্কুল বেগো দিলে। এইবিলাক ল'ৰা ছোৱালী খেলিব লৈছে আৰু আমাৰ কামখিনি হৈ গ'ল। প্ৰচেছিঙৰ টাইমত আৰু ভিডিঅ' নবনালোঁ, যিহেতু প্ৰিন্সিপালৰ ওচৰত আছিলোঁ। এতিয়া ওলালোঁ আমি যাবলৈ, গতিকে ওলাই আহিলোঁ। ওলাই আহি আমি এতিয়া অলপ বাহিৰলৈ যাম আৰু আমাৰ লগতে আপোনালোকে বাবামনি স্কুলখন এবাৰ চাই ল'ব পাৰিব, বাহিৰৰ পৰা, ভিতৰৰ পৰা নহয়। কোনোবা দিনা আকৌ আপোনালোকক ভিতৰৰ পৰা এবাৰ দেখুৱাই দিম। আমাৰ বাবামনি বহুত ফূৰ্তি আৰু বহুত বস্তু পালে যিহেতু। লগতে এইখন হৈছে স্কুলৰ বাউণ্ডেৰী বাহিৰৰ পৰা এয়া, আৰু লগতে এখন গেট, আৰু স্কুলখনৰ নাম হৈছে এঞ্জেল পাব্লিক স্কুল। আৰু আমাৰ বাবামনি স্কুলৰ ষ্টাৰ্ট হ'ব। অৱশ্যে বাবামনি আগতে দিব লাগিছিল অকণমান, কিন্তু মই অলপ বেলেগত থকাৰ কাৰণে, অসুবিধাৰ কাৰণে যোৱা বছৰ দিয়া নহ'ল। গতিকে এইবাৰ যেনে তেনে আৰম্ভণি কৰিলোঁ আৰু আমি চাহ খাব বহিলোঁ। চাহ তাহ খাই উঠি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া ভাবিছোঁ অকণমান ফুৰিবলৈ যাম, কিন্তু কি হয় চাই লওঁ। আজি যিহেতু শনিবাৰ আছিলে, আমাৰ টাউনৰ গোটেই দোকানবিলাক বন্ধ। সেইটো কাৰণে বাবামনি কিবাকিবি বস্তু ল'বলগীয়া আছিলে যদিও সেইটো আমি স্কিপ কৰিবলগীয়া হৈ গ'লোঁ। আপোনালোকে বাৰু জনাবচোন, আপোনালোকৰ ল'ৰা ছোৱালী সৰু আছে যদি এডমিশ্যন প্ৰচেছবিলাক আৰম্ভ কৰিছেনে? চব স্কুলবিলাকতে এডমিশ্যন ষ্টাৰ্ট হৈছে বাৰু। লগতে আমি এটা হাতী লগ পালোঁ আহি পেলাই, আৰু বাবামনি ভয়ত গাড়ীৰ ভিতৰত সোমাল। কিন্তু এনেহ'লে বৰ দম দেখুৱাই থাকে, কিন্তু হাতীটোৰ আগত বাবামনি ভয় খাই গ'ল আৰু হাতীটোক আমি ব্ৰেড খুৱালোঁ। খুৱাই পেলাই আকৌ আমি যাবলৈ ওলালোঁ। বাবামনি ভয়ত অৱস্থা নাইকিয়া। বহুত দিনৰ মূৰত হাতী দেখা পালোঁ। এফালে ওলাই আহিলে হেনো হাতী দেখা পালে শুভ হয়, জানেনে আপোনালোকে? মই কিন্তু বিশ্বাস কৰোঁ। আজি যিহেতু বাবামনি এডমিশ্যন, গতিকে দিনটো বছৰটো ভালে যাব যেন লাগিছে। আৰু আহি পেলাই বৰমাকৰ লগত ইউনিফৰ্ম পিন্ধিব ষ্টাৰ্ট কৰিলে। আজিলৈকে বাৰু আৰু বেছি নকৰোঁ, এইখিনিতে ৰাখিলোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ বাবামনিৰ স্কুল ষ্টাৰ্টিং হোৱাৰ সময়ত। আজিলৈকে বাৰু বাই বাই।